আজি যিটো নেকি বুজাবুজি চুক্তি যিটো স্বাক্ষৰ কৰিছে মেমৰেণ্ডম অফ আণ্ডাৰষ্টেণ্ডিং অইল ইণ্ডিয়া কোম্পানী লগত আৰু কাৰ্বি অট'নমাছ কাউন্সিলৰ তেওঁলোকৰ যি স্বাক্ষৰ কৰা হৈছে এগ্ৰিমেণ্ট কৰা হৈছে এমঅ'ইউ চাইন কৰা হৈছে আৰু ধনচিৰি এৰিয়া যিবিলাক অইল আছে তেওঁলোকে সোনকালে 3-4 দিনৰ ভিতৰতে তেওঁলোকৰ আৰম্ভ কৰা হ'ব আৰু সেই এগ্ৰিমেণ্টত যেতিয়া ইয়াত অইল কাম আৰম্ভ হ'ব যিমানখিনি মেন পাৱাৰ লাগে যিমানখিনি চাকৰি বাকৰি যিমান ইয়াত ওলাব সেই গোটেইখিনি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ দ্বাৰাহে এডভাৰটাইজমেণ্টো দিয়া হ'ব কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰাহে সেইবিলাকৰ নিযুক্তি কৰা হ'ব আৰু যিবিলাকৰ মাটি যে গৈছে প্ৰাইভেট লেণ্ড আছে যিবিলাকৰ সেইবিলাকৰ প্ৰাইভেট লেণ্ডবিলাকক কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ তেওঁলোকৰ তেওঁলোকে আমাৰ একাউণ্টত ভৰাব তাৰপিছত আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ জৰিয়তে তেওঁলোকৰবিলাকক আমি কম্পেনচেশ্যন দিয়া হ'ব লগতে যিবিলাকৰ ফৰেষ্ট সেই গোটেইখিনি ফৰেষ্ট এৰিয়া যিবিলাকৰ পৰিছে সেইবিলাক ফৰেষ্ট যিবিলাক ৰেভিনিউ আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলত তেওঁলোকে ডিপ'জিট কৰিব আৰু লগতে তেওঁলোকৰ যিমানখিনি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ যিবিলাকৰ টেক্স লাগে তেওঁলোকৰ বেলেগৰ টেক্স যিবিলাক আছে সেই গোটেইখিনি তেওঁলোকে দিয়া হ'ব বুলি আজি এগ্ৰিমেণ্টটো কৰা হৈছে আৰু মাহত তেওঁলোকৰ যিটো নেকি 5 crores তেওঁলোকৰ ৰেভিনিউ দিব কিন্তু সেইটো আমাৰ অসম চৰকাৰ আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিল আলাপ আলোচনা কৰি সেই ৰেভিনিউ 5 কোটি টকাটো মাহত বছৰৰ 60 crores টকা সেইটো আলাপ আলোচনাৰ মাজতে দিয়া হ'ব এইটো কেইবছৰৰ কাৰণে কৰা হৈছে এইটো 2 বছৰৰ কাৰণে কৰা হৈছে পিছত যদি প্ৰয়োজন আকৌ কৰিব এইটো ধনচিৰিয়াই হ'ব আপোনালোকে সেইটো মেপ আছে তাতে সেই গোটেইখিনি পাই যাব হ'ব